তুমি কিমান ভাল বা বেয়া এইটো নিজৰ কাষতে প্ৰমাণ কৰাৰ চেষ্টা কৰা। অন্য কাষত প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই। তুমি ভাল হ'লেও তেওঁ বেয়াটোৱে ক'ব, তোমাক টানি ধৰি তললৈ নমাবলৈ চেষ্টা কৰিব। তুমি ভাল হৈ থাকি কেৱল মনে মনে থাকা, দেখিবা মনৰ মাজত এটা সততাৰ অনুভূতি পাবা। যাক নোপোৱা তাক লৈ আফচোচ নকৰিবা। ইমান ভাল পোৱাৰ পাছতো যি তোমাৰ নহয় তাক লৈ ভৱিষ্যতে সুখী হ'বনে নোহোৱা তাৰ কোনো গ্যাৰাণ্টি নাই। যদি মানুহে তোমাক কেৱল মাত্ৰ তেওঁৰ প্ৰয়োজনত মনত ৰাখে তেনেহ'লে মন বেয়া নকৰিবা, বৰঞ্চ নিজকে মহান ভাবা। কাৰণ তুমি মোমবাতিৰ নিচিনা। মানুহৰ মন যেতিয়া অন্ধকাৰে ভৰি পৰে তেতিয়াই তোমাৰ দৰকাৰ হয়। খালী ঠাই যেনেকৈ সঠিক উত্তৰৰ বাহিৰে পূৰণ নহয়, ঠিক তেনেকৈ সঠিক মানুহৰ অবিহনে জীৱনত সুখী হোৱা নাযায়। মানুহে অকলে থাকিলে নাকান্দে, মানুহে কান্দে মানুহক পালে, হয়তো হেৰুৱাৰ ভয়ত নহ'লে অৱহেলাৰ চাপত। জীৱনত কেতিয়াও কাকো বিশ্বাস নকৰিবা, কাৰণ যাক বেছি বিশ্বাস কৰিবা তেওঁ তোমাক ঠগাব। নতুন নতুন সকলো বস্তুই মন কাঢ়ে, পুৰণা হ'লে অৱহেলা বাঢ়ে, কিন্তু বন্ধুত্বৰ কথা আহিলে পুৰণাৰ কাষত নতুন হাৰে। দুটা লক্ষণ দেখিলেই বুজিব আপোনাৰ বেয়া সময় আহিছে। যদি দেখা আপুনি দিনে দিনে এলেহুৱা হৈ গৈছে, আৰু যদি হঠাৎ ডাঙৰ লোক হোৱাৰ চিন্তা আহে। পুৰুষৰ এটা চকুত প্ৰিয়জন আৰু আনটো চকুত পৰিয়াল, তৃতীয় কোনো চকু নাই, নিজকে দেখা। অহংকাৰী ব্যক্তি কেতিয়াও বুজিব নোৱাৰে যে তেওঁ আচলতে এজন মূৰ্খ। অভাৱ সকলোৰে থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মনুষ্যত্ব আৰু কাৰোবাৰ ভাল পোৱা। মাটিত পৰি থকা ধূলিয়ে তোমাৰ একো ক্ষতি নকৰে, কিন্তু সেই ধূলি যেতিয়া চকুত পৰে তেতিয়া যন্ত্ৰণা দিয়ে। ঠিক তেনেকৈ জীৱনত কাকো কেতিয়াও সৰু বা দুৰ্বল নাভাবিবা, কাৰণ সৃষ্টিকৰ্তা কাৰো ভাগ্য চকা কেতিয়া ঘূৰাই দিব আমি কোনোৱে নাজানো। কোনোবাই যদি অৱহেলা কৰে তেন্তে তেওঁক দুগুণ অৱহেলা কৰা উচিত। তেতিয়াহে বুজিব অৱহেলাৰ যন্ত্ৰণা কেনেকুৱা। আপোন মানুহ বহুত আছিল, কিন্তু যেতিয়া আমি পিছলৈ ঘূৰি চাওঁ দেখিলোঁ তেতিয়া ছাপটোৰ বাহিৰে আমাৰ লগত কোনো নাছিল। কোনোবাই আপোনাক বহুত ভাল পায়, সেইটো তেওঁৰ মুখৰ পৰা শুনাতকৈ বেছি আনন্দময় তেতিয়াই লাগে যেতিয়া আপুনি তেওঁৰ ব্যৱহাৰৰ মাজেৰে বুজিব পাৰিবা আপোনাক তেওঁ বহুত ভাল পায়। ভদ্ৰ ভাষা আৰু নম্ৰ ব্যৱহাৰ কৰিলে মূৰ্খ লোকে ভাবে দুৰ্বল, কিন্তু আচলতে তেওঁ নাজানে এই গুণটো অৰ্জন কৰা কিমান কঠিন। যি পত্নীয়ে স্বামীৰ অলপ দেৰি হ'লে ভাত খায়, সামান্য ভোক সংবহন কৰিব নোৱাৰে, ভোক লাগিলেই ভাত তৰকাৰী লৈ মজা কৰি খায়, সেই পত্নীয়ে কেতিয়াও অন্তৰৰ পৰা স্বামীক ভাল পাব নোৱাৰে। এই পৃথিৱীত বহুত মানুহৰ লগত পৰিচয় আৰু সম্পৰ্ক হ'ব, মিছা কথা কৈ দূৰত আঁতৰি যাব, কিন্তু কষ্ট পোৱাৰ কোনো দৰকাৰ নাই, কাৰণ মানুহৰ প্ৰধান পৰিচয় হ'ল স্বাৰ্থপৰতা। মানুহক দুটা বস্তুৱে বেছি অহংকাৰী কৰি দিয়ে, 1 নম্বৰ সুন্দৰ চেহেৰা আৰু 2 নম্বৰ টকা পইচা।